হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। তো মানুহে কয় ফ্লিপকাৰ্ট বা মিছোত কিবা বস্তু অৰ্ডাৰ দিলে কিবা ডুপ্লিকেট বা কিবা ফল্চ হয় বুলি কয়। তাৰপিছত মই আজি এই বস্তু এটা অৰ্ডাৰ দিছিলোঁ, তো সেই বস্তুটো আনবক্সিং কৰি চাম এতিয়া। তো চাম, তো সেইকাৰণে দেখাম আপোনালোকতো হয়নে নহয়, বস্তুটো সঁচাই নে মিছাই আপোনালোকে চাব। দেখাই আছোঁ আপোনালোকক এইটো বস্তু 247 হয়, তো এইটোৱে আছিলে। এতিয়া আনবক্সিং কৰি চাম। মেছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ, তো আনবক্সিং কৰি চাম এতিয়া কি আহে কি নাই বাৰু। আপোনালোকো দেখাম, ভিডিঅ'টো চাব। ফল্চ হয়নে নহয় মই এইটো চাম বাৰু। ফাৰ্ষ্ট টাইম অৰ্ডাৰ দিলোঁ, তো এতিয়া মই আনবক্সিং কৰিম পাৰ্চেলটো। আপোনালোকে চাব কি আহিছে কি নাই, আপোনালোকে চাব। হয়নে নহয়, পাৰ্চেলটোত কি আছে কি নাই আপোনালোকে জানি গম পাব। মই আপোনালোকক দেখাম এতিয়া পাৰ্চেলটোৰ ভিতৰত কি আছে কি নাই, আপোনালোকক সবিশেষ দেখাই। এইটো চাওক, মই ফালিলোঁ এইটো সেইখিনি দেখাম এতিয়া। মই বস্তুটো পাইছোঁ। মই অৰ্ডাৰ দিছিলোঁ এটা চেল্ফি কেমেৰা, ব্লুটুথ হয় এইটো। আনবক্সিং কৰিলোঁ, এতিয়া চাম এতিয়া ভিতৰত মালটো আছেনে নাই। তো আপোনালোকে চাব ভিতৰত মালটো আছেনে নাই, মই এতিয়া দেখাম এতিয়া আপোনালোকক। মই পাইছোঁ এই বস্তুটো, হয় ঠিকেই আহিছে মেছোৰ পৰা। থেংক ইউ মেছো, ফল্চ নকৰাৰ কাৰণে। তো এইডালে আছিলে চেল্ফি কেমেৰা, এইডাল হয় ভিডিঅ'ৰ কাৰণে আনিছিলোঁ। তো এইটো ইউজ কেনেকৈ কৰে মই সেইটোও নাজানো বাৰু। আপোনালোকক দেখাম বস্তুটো পালোঁ যে, তো থেংক ইউ। এইটো হয় ফল্ডিং কৰিব পাৰি, নিজেও ফটো উঠিব পাৰি। নিজেও ফটো উঠিব পাৰি, আপোনালোকে চাব পাৰে। এইডাল তো নিজে ভিডিঅ' বনাবৰ কাৰণে বা কিবা হেৰি কৰিবৰ কাৰণে অৰ্ডাৰ দিছিলোঁ। চ' থেংক ইউ। মই এতিয়া চেক কৰি চাম কামটো হৈছেনে নাই, সেইটো চেক কৰি চাম মই। আচলতে ভিডিঅ'টো ৰেডি আপোনালোকক দেখাম এই বস্তুটো কাম কৰে নে নকৰে। এইডালেই হ'ল সেইডাল মই অৰ্ডাৰ দিয়া বস্তুটো, চেল্ফি ষ্টিক। এইটো হৈছে ইয়াৰ ৰিম'ট হয় ইয়াৰ। নিজেও একপি ফটো মাৰি চালোঁ ৰিম'টটোৰ দ্বাৰা কেনেকুৱানো হৈছে। বাছ ঠিকেই আছে বাৰু। তো কাম কৰিছে বস্তুটোৱে, তো থেংক ইউ। এইটো ৰিম'ট, ইয়াত কেমেৰা ফটো ক্লিক কৰা বা কিবা কৰা, এইটো ৰিম'ট হয়। বাই বাই।